ছাৰ আপুনি কাৰণে মই মিডিয়া গ্ৰুপৰ কাৰণে মই মাতিছোঁ আৰু ইয়াত মই ধন্যবাদ কৰিব বিচাৰিছোঁ মই কাৰণক আৰু মই ইমান দিন পৰা মই দৌৰা দৌৰি কৰি আছোঁ ফাৰ্ষ্ট স্কুল টুৰ্ণামেণ্ট পৰা খেলি গৈছোঁ মই বকলিয়া এছ'চিয়েশ্যন পৰাও খেলিছোঁ স্কুল টুৰ্ণামেণ্ট পৰা শুৰুৱাত খেলিছোঁ মই আৰু তাৰ পৰা চিলেকশ্যন হয় ডিফুবি চিলেকশ্যন হৈছে কাছা ষ্টেডিয়ামত তাত খেলিলোঁ মই আৰু নগাঁও খেলিছোঁ মই লাঘিনো খেলিছোঁ মই তাৰ পৰা এনেকৈ হয় ক'তবা চিলেকশ্যন হোৱা ডিষ্টক হৈ যায় আৰু আজি মই আপোনাৰ হাতক মানে মাতিলোঁ কি আপুনি কাৰ্বি আংলং পৰা ছাপোৰ্ট কৰক আগবাঢ়ি দেশৰ কাৰণে আৰু আপুনিবিলাক সহযোগ দিয়ক আগবাঢ়িবলৈ জিন্দাল কোম্পানীৰ পৰা এগ্ৰিমেণ্ট হোৱা আছোঁ মই 90 লাখ পৰা মই লৈছোঁ মই 12 বছৰ কাৰণে এতিয়া মোৰ অগষ্ট মাহ মই গুচি যাম এপ্লাই হ'ব এণ্ট্ৰি টাটা মুম্বাই মাৰাথন তাত খেলি মই তাত পৰা খেলি অলিম্পিক চান্স পোৱা সুবিধা আছে আচ্ছা আপোনাৰ নামটো কৈ দিব নেকি আপোনাৰ নাম আৰু ইয়াৰ গাঁও মোৰ নাম মতিচন্দ চৌহান এনে ফংলংপেট কয় দক্ষিণ ফংলংপেট মোৰ গাঁওটো কিয়কি ইয়াৰ যে ফংলংপেট এৰিয়া কোৱাৰ কাৰণে মই ইমান দিন দৌৰিছোঁ জংঘল দি দৌৰিছোঁ আজিলৈকে আপোনাৰ জাতি কেতিয়াও মোক ডিষ্টাৰ্ব কৰা নাই আৰু কিমান বছৰ পৰা আপুনি দৌৰি আছে 13-14 বছৰ হৈ গ'ল আৰু খেতি আপোনাৰ জাতি যোনটো আছিলে অলপ চন মাটি আছিলে তাতে মই কৰোঁ চাচান ওচৰত তাত 6 বছৰ মই কৰিছোঁ আৰু কেইবছৰ কাৰণে আপুনি এইটো দৌৰি আছিলে এইটো আগত পৰা নিজে পৰা মনটো বাঢ়িছে এইটোতো মই ক'ব নোৱাৰোঁ চব ওপৰৰ কথা লেকিন মোৰ কোচ নাই মই যোনটো কৰি দিম কোচ বি হাৰ মানি যায় মই বহুত মেহনত কৰোঁ ট্ৰেইনিং হাত লৈ মই চব নিগৰু ট্ৰেইনিং আউট কাণ্ট্ৰি কেনিয়ান ইণ্ডিয়ানৰ কোচটো ইমান ভাল নহয় আপুনি কি কোচিং কৰিব গৈছে নেকি দৌৰা কাৰণে কোচিং কি মানে মই এনেকা শিক্ষা লোৱা মুম্বাইত আহি থাকে নিগৰুকেইটা তাৰ লগত মই কোচ কৰিছোঁ আৰু এইটো আমাৰ আসাম অলিম্পিক এছ'চিয়েশ্যন সিহঁতে আপোনাৰ কাৰণে গম পায় নেকি গম নাপায় মানে আপোনাৰ টেলেণ্ট আছে বুলি আগত নিউজ চলিছিলে সিহঁতকো জানিলে জনাৰ পাছত অলপ মানে ছেঁড়ি কৰিলে মৌকা দিয়া নাই আসাম পৰা কাৰ্বি আংলং পৰা তো মৌকা যিমান হ'লে অলপ দিয়ে বেছি নহয় বহুত দিয়ে আৰু সহযোগটো দিয়ে আৰু এতিয়া আপুনি JSW এইটো আপোনাৰ কাৰণে স্পন্সৰ কৰে কি আছিলে কোম্পানীটো জিন্দাল কোম্পানী আপুনি কেনেকা সোমাব পালে আৰু কেনেকা আপুনি স্পন্সৰ বাল ঠাকৰে মৰিছিলে বাল ঠাকৰে এইটো মুম্বাইত মই কাম কৰিব গৈছিলোঁ তাত মানে মনটো মোৰ বেয়া হৈ গৈছিলে কাৰ্বি আংলং মানে কম কি খেলিম কেনেকৈ যাম আগবাঢ়িম নাবাঢ়িম কাৰ্বি আংলং পৰা এৰি পৰা তাত গৈছোঁ 2 দিন কাম কৰিছোঁ কৰাৰ পাছত ইয়াত মাৰাথন দিছিলে মাৰাথন দিয়াৰ পাছত মই ফাৰ্ষ্ট ডিভিজন আনিছোঁ এতিয়া জিন্দাল কোম্পানী কৈছে নে এইটো ল'ৰা বহুত টাইলেণ্ট এতিয়া লৈ গ'ল নিজৰ কোম্পানী তাত প্ৰেক্টিছ কৰিছোঁ 6-7 মাহমান তাৰ পাছত লাহে লাহে চাইছে কি ল'ৰাটো বহুত টাইমিং স্পাৰ্ট আছে তেতিয়াই সি লাহে লাহে আচ্ছা জিন্দাল কোম্পানী নোযোৱা আগত আপুনি বাহিৰত যে কাৰ্বি আংলং বা অসমৰ পৰা বাহিৰত যে খেলিব গৈছে এইটো কিবা মেডেল চেডেল পাইছে নেকি আপুনি মেডেল বহুত পোৱা আছে আৰু কেইটামান এইটো টাটা মুম্বাই মাৰাথন পাৰ্টিচিপেট কৰিছোঁ 2020 মহে এটা কৰিছিলোঁ 2019 মহে তাত কৰিলোঁ ছেকেণ্ড ডিভিজন পালোঁ ফাৰ্ষ্ট ডিভিজন পালে মই অলিম্পিক চিলেকশ্যন হ'লোঁ আপুনি মেডেলটো দেখাব পাৰিবনে পাৰোঁ মই কি মেডেল আছে এইটো 2020 এইটো ছেকেণ্ড পজিশ্যন
কিহৰ কোম্পানীৰ পৰা এইটো এইটো টাটা মুম্বাই মাৰাথন আচ্ছা আচ্ছা ইয়াত পৰাই চব পৰা ডাঙৰ গেম ৱৰ্ল্ডত এছিয়ান গেম চব পৰা ডাঙৰ এইটো ইয়াতে হয় আচ্ছা আচ্ছা ইয়াত পৰা যোনে চিলেকশ্যন হয় ডাইৰেক্ট অলিম্পিক ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনৰ হেৰিয়ে হাত ধৰি কিবা কৰি আৰু পাইছেনে আৰু বেলেগ আৰু আছেনে আৰু একটা আছে এইটোতো থাৰ্ড ডিভিজন পাইছিলোঁ মই 2 ঘণ্টা 25 মিনিট পৰা কমপ্লিট কৰিছিলোঁ 42 কিলোমিটাৰ 42 কিলোমিটাৰত আপুনি কিমান ঘণ্টা কমপ্লিট কৰিছে 2 ঘণ্টা 25 মিনিট থাৰ্ড ডিভিজন আচ্ছা আৰু ছেকেণ্ডটো কৰিছিলোঁ 2020 মে কৰিছিলোঁ ছেকেণ্ড ডিভিজন 2 ঘণ্টা 18 মিনিট আচ্ছা আচ্ছা আপুনি যে কাৰ্বি আংলঙৰ পৰা ৰিপ্ৰেজেণ্টেটিভ খেলিব যাব কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰণে কিবা এটা সহায় বা কিবা এটা ক'ব বিচাৰেনে আপুনি NOC লাগে আমাৰ যে ইয়াৰ কাউন্সিলৰ আণ্ডাৰত যদি NOC যদি পাই যায় তেতিয়া মোৰ জিন্দাল কোম্পানীও আৰু ভাল পাব কি নহয় তাৰ গাৰ্জিয়ান আছে বুলি কেতিয়া যাব ইয়াৰ পৰা মই আগষ্ট মাহে গুচি যাম মই আগষ্ট 1-2 তাৰিখ মান গুচি যাম আচ্ছা আপুনি একবাৰত দৌৰাটো কেই ঘণ্টা দৌৰিব মই 7 ঘণ্টা দৌৰিব পাৰে 105-110 কিলোমিটাৰ দৌৰিব পাৰে নন ষ্টপ 7 ঘণ্টা 7 ঘণ্টা মই দৌৰিব পাৰে পানী নাখালেও চলে আপোনাৰ বয়স কিমান হ'ব এতিয়া মোৰ বয়স 1992 চলি আছে মানে বাৰ্থডে 1992 এনেকা কাগজ হিচাপত 35 এনেকা 35 চলি আছে আকৌ পুনত আপোনাৰ নাম আৰু এড্ৰেছটো ক'বনে পুনত আকৌ দেউতাৰ নাম কি দেউতাৰ নামটো সুখৰাজ চৌহান মোৰ নাম মতিচান্দ চৌহান আৰু গাঁৱৰ নাম ফংলংপেট দক্ষিণ ফংলংপেট